আজি ইকি মাত্ৰাত মই তোমালোকক প্ৰথমতে মাত্ৰাটোৰ চিহ্নটো কেনেকুৱা আছে সেইটো মই দেখা দিব বিচাৰিছোঁ। মাত্ৰাটোৰ চিহ্নটো হৈছে এনেকুৱা, মাত্ৰাটো এনেকুৱা। সো আমি এইটো লিখিছোৱেই আগতে, ইকি মাত্ৰা বা ছোটি ইকি মাত্ৰা এনেকৈ লিখা হয়। অসমীয়া যদি কোৱা হয় তেনেহ'লে ৰস্বইকাৰ বুলি কোৱা হয়। তো ইয়াত যিখিনি শব্দ আছে সেই শব্দখিনিক যুক্তাক্ষৰবোৰ কেনেকৈ যোগ কৰিবা আৰু কেনেকৈ ভাঙিবা সেইটোৰ বিষয়ে মই তোমালোকক কিছুমান কথা ইয়াত ক'ব বিচাৰিছোঁ। শব্দ এটা লিখিছোঁ ইয়াত, কিতাপ। ইয়াত যদি যুক্তাক্ষৰ যদি ভাঙিবলৈ কোৱা হয় তেনেহ'লে ইয়াত কেনেকৈ ভাঙিবা? কত যুক্তাক্ষৰ লগ হৈ আছে, ইয়াত ই কি মাত্ৰা লগ হৈ আছে, ই আছে। তো প্ৰথমতে ই মাত্ৰাটো লিখিব লাগিব, তাৰপিছত যোগ চিন এটা দিব লাগিব, তাৰপিছত যিটো বৰ্ণ আছে সেই বৰ্ণটো লিখিব লাগিব, তাৰপিছত ত আছে ত লিখিব লাগিব ইয়াত, আৰু আ কি মাত্ৰা আছে আ কি মাত্ৰা লিখা, আৰু ব। এনেকৈ তোমালোকে যিটো যুক্তাক্ষৰ আছে সেই যুক্তাক্ষৰবোৰ ভাঙিব লাগিব। ইয়াৰ পৰা কি হ'ল, কি তা ব, কিতাব। ইয়াত লিখা আছে কিতাপ। কিতাপটো যুক্তাক্ষৰ যদি ভাঙি দিয়া তেনেহ'লে এনেকৈ ভাঙিব লাগিব। তোমালোকে নিশ্চয় বুজি পাইছা। তেনেকৈ যদি হিৰণ শব্দটোৰ যদি যুক্তাক্ষৰ ভাঙিবলৈ কোৱা হয় বা ভাঙিবলৈ দিয়া হয় তেনেহ'লে কেনেকৈ ভাঙিবা? হৰ আগফালে এটা মাত্ৰা লাগি আছে, ই কি মাত্ৰা, ছোটি কি মাত্ৰা। মাত্ৰাটো প্ৰথমতে লিখিব লাগিব, তাৰপিছত হ লিখিব লাগিব, ইয়াত হি হৈ গ'ল। তাৰপিছত আছে ৰ আৰু থাকিল ন। ইয়াতে হিৰণ যিটো শব্দৰ যিটো যুক্তাক্ষৰ আছে সেইটো এনেকৈ ভাঙিলে হৈ যাব। তো ইয়াত মই প্ৰথমতে যুক্তাক্ষৰ ভাঙি দিছোঁ, তাৰপিছত শব্দটো কি হ'ব তোমালোকে নিজে অনুমান কৰি ল'বা। छोटी की मात्रा स योग त योग आ योग र। এই শব্দটো কি হ'ব তোমালোকে নিশ্চয় জানিছাই বা বুজি পাইছা। ইয়াৰ পৰা হ'ব চি, আৰু ত আৰু আকাৰ যদি লোগ হয় তেনেহ'লে হ'ব তা, আৰু ৰ যদি থাকি গ'ল ৰটো লিখি দিবা লাষ্টত। কি হ'ব ইয়াৰ পৰা? চিতাৰ। চিতাৰ এক প্ৰকাৰৰ বাদ্যযন্ত্ৰ হয়। এইটোৰ শব্দ অৰ্থত যেতিয়া মই ক'ম তেতিয়ালৈকে এইটো এইখিনি বুজি পাবা। ইয়াত যিখিনি শব্দ পাঠত যিখিনি শব্দ দিয়া আছে সেই শব্দখিনি তোমালোকক ইয়াক মই ক'ব ওলাইছোঁ বা এফালৰ পৰা মই ফুৰি দিছোঁ, তোমালোকে নিশ্চয় মন দি শুনি যাবা। ইয়াত দৰ লগত ইৰ মাত্ৰা যোগ হৈছে, ইয়াত হ'ব দি, আৰু ল আছে দিল। ইয়াৰ পৰা আমি দিল শব্দটো পালোঁ। তেনেকৈ মত যোগ হৈ আছে ই কাৰ ছোটি কি মাত্ৰা, ইয়াৰ পৰা মি হ'ল আৰু থাকিল ল। ইয়াৰ পৰা শব্দটো কেনেকৈ পঢ়িবা? মিল। তেনেকৈ সি ল খিল। তেনেকৈ চি ৰ চিৰ, গি ৰ গিৰ, দি ন দিন, তি ল তিল, পিলা মিলা, হিলা কিলা, লিপি, विधि, निधि, तिथि, छवि, कवि, हिरन, निकट, मिनट, सिमट, तकिया, बदिया। बदिया শব্দটো ইয়াত ভুলে আছে, এইটো হ'ব লাগিব বগিয়া। এইটো টাইপিং মিষ্টেক হৈ গৈছে, এইটো শুদ্ধ কৰি ল'বা। এইটো বগিয়া হ'ব। তাৰপিছত ইয়াত তিনিটা বৰ্ণৰে গঠিত শব্দবিলাক দিয়া আছে। এই ওপৰত যিখিনি আছিলে সেইখিনি দুটা বৰ্ণৰ আছিলে, তাৰপিছত আছিলে হিৰণৰ পৰা যিখিনি আছিলে সেইখিনি তিনিটা বৰ্ণৰে আছিলে। ইয়াত পিছতো আছে তিনিটা বৰ্ণৰ কিছুমান শব্দ আছে। ইয়াত আছিলে কি সা ন, কিষাণ, কিৱাড়, কবিতা, মালিশ মালিক, বাৰিশ, শনিবাৰ, কিচমিচ আৰু ইতিহাস। এইখিনি শব্দ তোমালোকৰ কিতাপত ইয়াত দিয়া আছে। এইখিনি শব্দ নিশ্চয় তোমালোকে পঢ়িব পাৰিবা বুলি মই আশা কৰিছোঁ। ইয়াৰ পিছত যিখিনি বাক্য আছে সেই বাক্যবিলাক এবাৰ পঢ়ি চাওঁ। ইয়াত লিখা আছে অনিল উঠ,
সো অনিল যিজন ল'ৰা আছে তেওঁক উঠিবলৈ কোৱা হৈছে। সো ইয়াত আমি বুজি পালোঁ যে অনিল যিজন ল'ৰা আছে, ইয়াত এটা প্ৰতিছবি দি আছোঁ, ইমেজ এটা দিছোঁ যে অনিল বুলি ল'ৰাজন শুই আছে আৰু তেওঁ কি কৈছে, উঠিবলৈ কোৱা হৈছে। সো অনিল উঠ, অনিলক উঠিবলৈ কোৱা হৈছে, অনিল উঠা। दिन निकल आया, दिन निकल आया, কি হৈছে, দিন আৰম্ভ হৈছে। ৰাতি শেষ হ'ল, এতিয়া কি হৈছে, দিন আৰম্ভ হৈছে, ৰাতিপুৱা হ'ল, গতিকে অনিল উঠা। সেই বাক্যটো আগৰ যিটো বাক্য আছে সেই বাক্যৰ লগত লিংক আছে। মালিচ কৰ, ইয়াত মালিচ শব্দটো এটা পাইছা। মালিচ মানে কি, মালিচ মানে হৈছে এটা প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াৰ সহায়ত মানুহে নিজৰ গাটোত কি কৰে, মালিচ কৰে। সৰি, তোমালোকে নিশ্চয় মালিচ মানে কি সেইটো বুজি পাইছা। মালিচ কৰ বুলি কোৱা হৈছে, তো মালিচ কৰিবলৈ কোৱা হৈছে, মালিচ কৰা। তাৰপিছত বাজাৰ যা বুলি কোৱা হৈছে, বাজাৰ যা, বাজাৰলৈ যাবলৈ কোৱা হৈছে। কাক কোৱা হৈছে, অনিলক, অনিলৰ কথাই কোৱা হৈছে ইয়াত। সো অনিলক কোৱা হৈছে বাজাৰ যাবলৈ। সো অনিলক দুটামান কথা কোৱা হ'ল, এটা হৈছে অনিল উঠা, অনিলক উঠিবলৈ কোৱা হ'ল। তাৰপিছত কোৱা হ'ল দিন ওলাই আহিল, ৰাতি শেষ হ'ল, দিন ওলাই আহিল, ৰাতিপুৱা হৈছে, গতিকে অনিল উঠা। তাৰপিছত কোৱা হ'ল যে মালিচ কৰা, তাৰপিছত বাজাৰ যাবলৈ কোৱা হৈছে। ইয়াৰ পিছত লিখা আছে ডাকিয়া আয়া, লিফাফা লায়া। সো ডাকিয়া মানে কি, এতিয়া ডাকিয়া মানে আছে ডাকৱাল, যিটো পষ্টমেন, তোমালোকে নিশ্চয় দেখা পাইছা। তোমালোকক যদি ওচৰে পাজৰে কাৰোবাক তোমালোককো যদি কোনোবা চিঠি পত্ৰ আহি দি দিয়ে, তেওঁ আমি ডাকৱাল বুলি কওঁ, হয়নে? যিজনে চিঠি পত্ৰবোৰ পোষ্ট অফিচত যিখিনি চিঠি পত্ৰ আহে, সেই চিঠি পত্ৰবোৰ যিজনে বিলায় গামে গামে বা ঘৰে ঘৰে গৈ, তেওঁক ডাকিয়া বুলি কোৱা হয়। হিন্দীত, অসমীয়াত ডাকৱাল বুলি কোৱা হয়। তো কি কৈছে, ডাকিয়াল আয়া, ডাকিয়া আয়া, কি কৈছে, ডাকিয়া আয়া, ডাকৱাল আহিছে। লিফাফা, চিঠি পত্ৰবোৰ লৈ আহিছে। তো ইয়াৰ পৰা কি বুজিলো যে চিঠি পত্ৰবোৰ লৈ আহিছে কোনে, ডাকিয়াই, ডাকৱাল এজন আহিছে যিজনে চিঠি পত্ৰবোৰ লৈ আহিছে। ঠিক আছে। তো এইখিনি বাক্যই আছিলে তোমালোকৰ হিন্দীৰ তৃতীয় মান শ্ৰেণীৰ যিখিনি বাক্য আছে, সেই বাক্যত এইখিনি বাক্য আছে, নিশ্চয় তোমালোকে বুজি পাইছা। ইয়াৰ পিছত আমি শব্দ অৰ্থখিনিৰ চিৰিজ ষ্টাৰ্ট কৰোঁ, বা শব্দ অৰ্থ যিখিনি আছে সেইখিনি আৰম্ভ কৰোঁ। ইয়াত প্ৰথম যিটো শব্দ আছে সেইটো শব্দ হৈছে চিতাৰ। চিতাৰৰ অৰ্থ এনেধৰণৰ হ'ব, এক ধৰণৰ বাদ্যযন্ত্ৰ। চিতাৰ এক ধৰণৰ বাদ্যযন্ত্ৰ। তো ইয়াৰ অৰ্থটো হ'ব এইটো। তো নেক্সটত যিটো শব্দ আছে সেইটো হৈছে চিৰিয়া। চিৰিয়া মানে আমি সকলোৱে জানো যে চৰাই, চিৰিয়া মানে হৈছে চৰাই। তাৰপিছত আছে দিল। দিল মানে কি, আমাৰ যিটো মন আছে সেই মনটোকে দিল বুলি কোৱা হয়। মিল, মিল মানে কাৰখানা, মিল মানে কাৰখানা। খিল, খিল মানে ফুলি থকা, ফুলবোৰ যে ফুলি থাকে, খিলনা, ঠিক আছে। তাৰপিছত চিৰ, চিৰ মানে হৈছে মূৰ। তাৰপিছত গিৰ, গিৰ মানে হৈছে কি, গিৰ মানে হৈছে পৰি যোৱা। তাৰপিছত দিন, দিন মানে দিন, এনেকৈ দিন ৰাতি, সেইটো ৰাতিটো নহয় দিনটোৰ কথা কোৱা যায়। তেনেকৈ তিল, তিল মানে তিল, তোমালোকে নিশ্চয় দেখা পাইছা কেতিয়াবা তিল। পিলা, পিলা মানে কি, পিলা মানে পানী খোৱা বা পি খোৱা কাৰ্যটোক পিলা বুলি কোৱা হৈছে। হিলা, হিলা মানে হালি থকা বা কম্পমান। কিলা, কিলা মানে দুৰ্গ। লিপি, লিপিৰ শব্দৰ অৰ্থ হৈছে এটা পুৰণি লিখন পদ্ধতি, এটা পদ্ধতিৰ নাম লিপি। বিধি, বিধি মানে হৈছে নীতি বা নিয়ম, নীতি নিয়ম। ছবি, ছবি মানে হৈছে প্ৰতিচ্ছবি। নিধি,
নীতি মানে আছে সম্পত্তি। তেনেকে লাষ্টত আছে কবি। কবি মানে আছে কবিতা লিখোঁতা। কবিতা লিখোঁতা যিকেইজন ব্যক্তি থাকে তেওঁলোকক কবি বুলি কোৱা হয়। আৰু যদি ফিমেল থাকে বা মহিলা থাকে তেনেহ'লে কবিয়ত্ৰী বুলি কোৱা হয়। এতিয়া মনত থবা। আৰু কেইটামান অৰ্থ আছে, সেই অৰ্থবিলাকক চাই লওঁ। নিকট। নিকট মানে হৈছে ওচৰত। তকিয়া। তকিয়া মানে গাৰু। আমি শুওঁতে গাৰু লৈ শুওঁ, সেইটোকে তকিয়া বুলি কোৱা হৈছে। বগীয়া। বগীয়া মানে হৈছে বাগিচা। কিষাণ। কিষাণ মানে হৈছে কৃষক, খেতিয়ক, তোমালোকে যিটো জানা। কিৱাৰ। কিৱাৰ মানে হৈছে দৰজা। কবিতা। কবিতা মানে হৈছে কবিতা। তেনেকে মালিক। মালিক মানে হৈছে গৰাকী। তাৰপিছত আছে বাৰিছ। বাৰিছ মানে হৈছে বৰষুণ। ইতিহাস। ইতিহাস মানে হৈছে ইতিহাস। ডাকিয়া। ডাকিয়া মানে হৈছে ডাকুৱাল। পোষ্টমেন, যাক আমি ইংৰাজীত পোষ্টমেন বুলি কওঁ। লিফাফা। লিফাফা মানে হৈছে চিঠি পত্ৰবোৰ। তাৰপিছত অভ্যাসত যিখিনি প্ৰশ্ন দিয়া হৈছে সেই প্ৰশ্নবিলাকৰ উত্তৰ ইয়াত দিয়া হৈছে তোমালোকক। প্ৰথম প্ৰশ্নটো হৈছে অনিল কাহা গয়া। অনিল বাজাৰ গয়া। প্ৰশ্ন সুধিছে অনিল ক'ত গ'ল, তাৰ উত্তৰত হ'ব অনিল বাজাৰ গয়া। অনিল ক'ত গৈছে? অনিল বাজাৰলৈ গৈছে। ডাকিয়া কিয়া লায়া। আমি সকলোৱে জানো বা অলপ আগতে পঢ়িছিলোঁ, ডাকিয়াই কি আনিছে। ডাকিয়াল কোন হয়? ডাকিয়াল হৈছে যিজনে চিঠি পত্ৰবোৰ বিলায় ঘৰে ঘৰে গৈ। ডাকিয়া কিয়া লায়া? ডাকিয়া লিফাফা লায়া। ঠিক আছে, এইখিনি তোমালোকে নিশ্চয় পাৰিছা বা পাৰিবা বুলি মই আশা কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালা? যদি ভাল পাইছা তেনেহ'লে লাইক বাটন এটা প্ৰেছ কৰিবলৈ নাপাহৰিবা। আৰু যদি কমেণ্ট দিয়া তেনেহ'লে মই খুবেই সুখী হ'ম। এই ভিডিঅ'টোত ইমানেই আছিলে। মই নতুন এটা ভিডিঅ' লৈ সোনকালে উপস্থিত হ'ম। তেতিয়ালৈকে সকলোকে নমস্কাৰ আৰু